Hello guys, welcome back to my YouTube channel. So guys, আজি আমি গৈ আছো ডিব্ৰুগড়লৈ ফুৰিবলৈ। তো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব, হেকলৈ চাই থাকিব। তো গাইস মই ৰেডি হৈ গলো আৰু মোৰ বেগ চেক পেক হৈ গল আৰু আজি মোৰ বসন্তিকন লৈ না যাও কাৰণ মোৰ বসন্তিকন বেয়া হৈ আছে। মোৰ বসন্তিকন মানে গ্যাৰেজত আছে, হেকাৰণে আজি আমি যাম বাছত। তো লগ পাই আছো আপোনালোকক বাছতে। এখন হৈছে আমাৰ ইটা ডিব্ৰুগড়লৈ যাব লগে গাড়ীখন। তো চাব পাৰে এটো নাইট চুপাৰতে আমি এতিয়া যাম। और बाथरूम का 3 और 20 घंटा का माल 7 दो बा और तो आमार जुनाৰৰ পৰা ডিব্ৰুগড়লৈ 113 কিলোমিটাৰ আছে। তো গাইস আমি এতিয়া গাড়ীত বহিলো আৰু এতিয়া আমি গৈ আছো আৰু চাব পাৰে খালি হৈ আছে এতিয়া সিটটো। গাইস এতিয়া মৰ্নিং 8:30 টাইম হৈছে আৰু আপোনালোকে চাব পাৰিছে স্কুল ষ্টুডেন্ট বিলাক এতিয়া গৈ আছে। আজি আমি ঘৰৰ পৰা অলপ সোনকালে ওলাই আহিছো কাৰণ আজি আমি ঘূৰি আহিব লাগিবগে। তো আমাৰ ডিব্ৰুগড়ত ইমান বিশেষ একো কামো নাই কাৰণ আমি অলপ এনে ফুৰিব গৈ আছো। তো আপোনালোকক যিমান পাৰো চুৱাম। আমি আপোনালোকক নেক্সট লেভেল ফিল দিব ট্ৰাই কৰি আছো। যেনে গাইস আমি নহয় আপোনালোকে যেন ট্ৰেভেল কৰি আছে। বৰ্তমান আহি পালো আমি সিমেন্ট চাপৰি ব্ৰিজ আৰু আপোনালোকে দেখিব পাৰিছে ইমান ধুনীয়া ভিউ আৰু এটো হল সিমেন্ট নদী। তো গাইস আমি এতিয়া আহি পালো ডিপা আৰু আমি ইয়াতে অলপ পানী চানি খাবলৈ ৰখিছো। তো গাইস আমি আহি অৱশেষত কোলাজান পালোহি আৰু এতিয়া আমি আমাৰ ডেষ্টিনেশ্যনলৈ নাই পোৱা। তো আমি এতিয়া যাব লাগিব লেফ্ট টাৰ্ণ। এইখিনি হৈছে কোলাজান চেণ্টাৰ। তো গাইস আৰু ইয়াৰ পৰা বগীবিল বেছি দূৰ নাই আৰু প্ৰায় অলপ দূৰ আছে আৰু 10-15 মিনিটৰ ৰাস্তা। এখনে হৈছে বগীবিল ব্ৰিজৰ চেক গেট। এই চেক গেটখন দলঙৰ প্ৰটেকশ্যনৰ কাৰণে বনোৱা হৈছে। তো গাইস এটা জানিবলগীয়া কথা, এইটো দলংখনৰ দীঘলতা 4.94 কিলোমিটাৰ আৰু এইটো আমাৰ ইণ্ডিয়াৰ ভিতৰত 5 নম্বৰত আছে। 2018ত গাইস এই দলংখন অপেনিং কৰা হৈছিলে। ডিব্ৰুগড় গৈকিনে বহুত ধুনীয়া ধুনীয়া বস্তু চাম ভাবিছিলোঁ আৰু কিছুমান জেগাত ফুৰিম বুলি ভাবিছিলোঁ আৰু আপোনালোককো মানে লৈ যাম বুলি ভাবিছিলোঁ চোৱাবলৈ, কিন্তু আমাৰ এইটো আজি সাকসেস নহল। লগতে গম পাই থাকে আমি ডিব্ৰুগড় গৈ আছিলোঁ আৰু বগীবিল ব্ৰিজটো পাৰ কৰাৰ পাছতে মোৰ লগৰজনৰ এটা হঠাতে মানে বেমাৰ এটা হ'ল, জ্বৰ আৰু মাথা বিষ হ'ল। সেইকাৰণে আমি ঘৰলৈ এতিয়া ঘূৰি যাবলগীয়া হৈ আছে। তো আজি ভিডিঅ'টো ইমানতে মানে ৰাখিম আৰু বুলি ভাবিছোঁ। অহা এপিছ'ডত লগ পামগৈ। তো আজিলৈ